নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিতালীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শীতলা আই পূজা বিসৰ্জন দিবলৈ যাম। সকলোৱে নামঘৰত সমাবেত হৈছোঁ। আহক আমি একেলগে যাওঁ। এয়া আমি আহি পালোঁ। এয়া আমাৰ শীতলা আই থান। ইয়াত জ্বলাবলৈ লাগিব মইনা তলে থৈ দে বিসৰ্জন দিবলৈ গৈছে। এই ঠাইখিনিতে পাৰ চৰাই শীতলা আইৰ ওচৰত উৰুৱাই দিয়া হয়। এটা সুৰংগ আছে, সেই সুৰংগটোৰে সকলো পাৰযোৰ মানে সেই ফুট দি সেন্দুৰৰ ফুট দি পূজা কৰি ধূপ চাকি জ্বলাই মম জ্বলাই সেৱা কৰি পাৰ চৰাইযোৰ উৰুৱাই দিয়া হয় সুৰংগটোৰে। সেই সুৰংগটোৰ ভিতৰলৈ এয়া তাৰে সেই পাৰ চৰাইযোৰ উলিয়াবলৈ লৈছে। উলিয়াই গা ধুৱাই আনিছে ঘৰতে। এতিয়া সেন্দুৰৰ ফুট দিব, দি সেই সুৰংগটোৰে ধূপ চাকি জ্বলোৱাৰ ওপৰতে সুৰংগটো আছে, সেই সুৰংগটোৰে পাৰ চৰাইযোৰ উৰুৱাই দিয়া হ'ব। এয়া উলিয়াইছে, সেন্দুৰৰ ফুট দিব, দি সেই সুৰংগটোৰে উৰুৱাই দিব। মমবাতিটো গছত লাগি থাকিলে নহয় মাটি ন
নহয় নহয় সৰুটো মমবাতিটো কৈছোঁ মতাটো আছে এইখিনি বহি পেলাই এনেকৈ আলগছা দিবি এটা এৰি ল এইটো মোক দে কোনটো মতাটো আগতে দে তাৰপিছত সৰুটো মমবাতিটো এয়া আমি শীতলা আইক পূজা দি আহি সকলোৱে প্ৰসাদ খাবলৈ আৰম্ভ কৰিছোঁ। এয়া আমি প্ৰসাদ খাইছোঁ। বহুত মানুহ ইয়াত সকলোৱে পূজা দিবলৈ আহিছে। ঘৰলৈ বুলি ওলাই আহিছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।